Hello guys, welcome back to my YouTube channel. तो मैं आज आइसो लाकुआ निपु हेर घर आइसो निपु भाई घर तो निपु भाई हेर घर अहा कारण तो हल इतना माने ब्रयलार निबले आइसो मैं आइसो और मोर लगर कानु आइसे और एजन लगर आइसे तो आमी किटा आइसो याले ब्रयलार किनिबले और ब्रयलार किनि पिने तो यात एटा ब्रयलार अलरेडी आमी निपुक কৈছো যে আমি ব্ৰয়লাৰ এটা খাই যাব লাগিব তো নিপুক এতিয়া কলো তো হি কৈছে ঠিক আছে এটা ৰেডি কৰিছো এতিয়া হি ৰেডি কৰি আছে ব্ৰয়লাৰটো তো ব্ৰয়লাৰটো ৰেডি কৰি আনি আছে আৰু তেতিয়ালৈকে মই আপোনালোক ইনে অকমান ব্ৰয়লাৰখন হি মানে ব্ৰয়লাৰ ফাৰ্মখন হি কেনেকৈ মানে ৰেডি কৰি থৈ দিছে তাৰ ব্ৰয়লাৰ ফাৰ্মখন কিমান ডাঙৰ মই আপোনালোক দেখাইছো ৰ'ব আৰু ব্ৰয়লাৰটো আজি আপোনালোক মই গোটাই পুৰি পিনে খাই দেখাম মানে গোটাই পুৰিম আৰু হাবিৰ মাজলৈ যাম আচলতে ব্ৰয়লাৰটো খাবলৈ কাৰণে আৰু এতিয়া মই আপোনালোক দেখাই আছো কেনেকৈ মানে হেৰি কৰিছো ৰেডি কৰিম সব দেখাম বাৰু এতিয়া আপোনালোক প্ৰথমে ব্ৰয়লাৰ ফাৰ্মখন চাই লওক তো এইখন হৈছে নিপু ভাই ভাগৰ ফাৰ্মখন আপোনালোকে দেখি পাইছে এইফালে ইয়াত দানা থোৱা আছে ভিতৰলৈ সোমাই পিনে এপাক হয়তো দেখাম আৰু আপোনালোকক এইখন ফাৰ্মখন আৰু ভিতৰত আপোনালোকে চাব পাৰে কি ধৰণে হি ব্ৰয়লাৰ মানে পুহিছে আৰু এইখিনি এতিয়া বিকিবৰ কাৰণে ৰেডি হৈ আছে একচুৱেলি কিছুমান ইয়াৰ পৰা এইখিনি অকণমান সৰু হৈ আছে আৰু ভিতৰৰ ফালে অকণমান ডাঙৰ আছে অলপ পিছত আপোনালোকক হয়তো মই ভিতৰত সোমাবলৈ তাক চাই লওঁ সি দিয়ে নে নিদিয়ে ভিতৰলৈ সোমাবলৈ ভিতৰত সোমাই পিনে ইয়াৰ পৰা ব্ৰয়লাৰ এইবোৰ চব পূৰা ডাঙৰ ব্ৰয়লাৰ আছে এতিয়া কিমান আছে মানে এতিয়া 1600 কেটা আছে নেকি ইয়াত কি 1600 কিমানটা আছে ই ঠেং ফচি আছে নেকি এইটো এইকেইটা মানে হেৰি না হেৰি বুলি নহয় এতিয়া জুই জ্বলাবলৈ ৰেডি আৰু এইফালে এইটো ব্ৰয়লাৰো মানে মাৰ্ডাৰ কৰি মেলি চব ৰেডি হৈ গ'ল ব্ৰয়লাৰৰ এয়া আমাৰ কানু ভাই ৰেডি কৰি আছে আৰু এইটো নিপু ভাই আমাৰ ব্ৰয়লাৰ মালিক মানে ব্ৰয়লাৰ ফাৰ্মৰ মালিক তাৰপৰা এটা ব্ৰয়লাৰ লৈ যাম নহয় লাজ কৰিছে এইটো এতিয়া গ্ৰিল কৰিম গোটেইটো এয়া আমাৰ পাপু ভাই আদা ৰচুন লৈ আহিছে আৰু এইটো এতিয়া ব্ৰয়লাৰটো ৰেডি কৰি ৰ'ব দেখাই আছে এইটো আমাৰ এতিয়া ৰচুন আদা আৰু জলকীয়া খুন্দা প্ৰচেছ মিঠাতেলৰ বটলত ভৰাই পিনে খুন্দি আছো ফাটি গৈছে নি বটল হ'ব দে পুৰা ধুনীয়াকৈ সানি নিমখ দিলি নি নিমখটো দি দিয়া হৃদয়খনত ভালকে লগোৱা হৃদয়খনত এখন ব্ৰয়লাৰ হৃদয় ঢকা খালে চাগে দুপাতি কানে হেনে ক চলিছ আজি আছে এক কৰিছে পাত্তাই নিদিয়ে ইয়াক ইনে ষ্টেটাছত দি থাকিব লগাবলগীয়া যে হৈছে তেতিয়াই গম পালো ইম্প্ৰেছ মানে মোৰ ভাগৰ ভিডিঅ'টোত আজি গোটেই গোটেই বিপ মাৰিব লাগিব গোটেইখন বেয়া মাতে ওলাব এয়া এতিয়া ব্ৰয়লাৰ ওপৰত সেইখন দি দিয়া হৈছে মানে জুই ধৰিলো চব কৰি মেলি এতিয়া ব্ৰয়লাৰ ওপৰত দি দিলো এয়া এতিয়া পুৰা জুই দমদমকে লাগি গ'ল আৰু এতিয়া পুৰা তেল পৰি আছে ব্ৰয়লাৰটোৰ পৰা পুৰা ধুনীয়াকৈ মজাকৈ তেল ওলাই আছে এতিয়া একদম পুৰা ধুনীয়া চালিয়াকৈ ইয়াত হেৰি কৰি দিয়া মানে ব্ৰয়লাৰটো অলৰেডি সিজিবলৈ ধৰিছে আৰু পুৰা এতিয়া দেখিছে অকল অঙঠাত সিজাই আছো এতিয়া অকল অঙঠাত মানে ব্ৰয়লাৰটো সিজিলে মানে ভাল হ'ব অকল যদি জুই দি থাকে তেন্তে ব্ৰয়লাৰটো জ্বলি পিনে শেষ হৈ দিব সেইটো কাৰণে অকল অঙঠাত এতিয়া সিজাই আছো পুৰা কিন্তু হ'লেও জুই লাগি গৈছে ব্ৰয়লাৰটোৰ পৰা তেল পৰি এতিয়া পুৰা জুই লাগি গৈছে হুইস্কি অকণমান দি পিনে বোলে তাৰকা মাৰে বোলে আমাৰ নিপু ভাই তাৰকা মাৰা তুমি কেনেকৈ মাৰিবা কি জলকীয়া দিবা নেকি তাত ঐ ফুটি গৈছে মজা তাৰকা মাৰি দিয়া জ্বলি যাব এইটো মানে গৱেষণামূলক সাকচেছৰ নাজানো টেষ্ট আহে নে নাহে কৈছে কিন্তু মানে মানুহে চোন হাইয়া হৰলিক্সৰ লগতো কণী ভাজি খাইছে বেছিকৈ নিদিবা মই নাখাওঁ নহয় এইটো এতিয়া ব্ৰয়লাৰ সিজি ৰেডি ব্ৰয়লাৰ ৰেডি হৈ গ'ল
কোনে মেলে আহিব মজা হৈছে অকমান সিজা নহলে সিজি গ'ল গোটেই ভিডিঅ'টোত অকল হেৰিয়ে আৰু বেয়া মই বিফ চাউণ্ডটো অকল বেয়া মাতে গোটেই ভিডিঅ'টোত এই মজাই জিছে হৈ গ'ল বিকাশ তই প্ৰিয়ংকা বিয়া হ'ল নি নাই হয় আনিবি নেকি বনা বুলি ক'ব মই হেনা পুস্কিলৰ মাইনিং ভালে তো গাইজ এইখিনি বনাই হৈ গ'ল সালাদ মানে কি চিকেন সালাদ নেকি পিয়াজ চিয়াজ একো নিদিলে নিমখ অকল নিমখ শুকান সালাদ নিমখ দি ভাল পিয়াজ আগ্ৰা পৰা আহি আছে পিয়াজ আগ্ৰা পৰা আহি আছে কানু কেনেকুৱা লাগিছে হে পুৰা মাংস চবেই বিয়েৰৰ লগত পুৰা মাংস খাই আছে সঁচাকে বহুত বঢ়িয়া হৈছে আৰু আছেই অ ভাই কেনেকুৱা লাগিছে মজা মজা হৈছে নে চব্জি খাইছো কেনেকুৱা লাগিছে ব্ৰইলাৰটো তোমাৰ ফাৰ্ম হৈ ব্ৰইলাৰ কেনেকুৱা নিজৰ ল'ৰা ছোৱালীকেইটা মাৰি খোৱা নিচিনা লাগিছে কালি বোলে নিজৰ ওলাইছে বোলে এইকেইটা এনেকুৱা কথা পাতি এনেকৈ পাৰ্টি ইউটিউবত এইফালে পাৰ্টি চাৰ্টি কৰা হৈ গ'ল আৰু এতিয়া ওলাইছোঁ মানে যাবলৈ কাৰণে আৰু ব্ৰইলাৰটো ল'মগৈ ব্ৰইলাৰটো লৈ মেলি মানে তাৰপিছত যাম এইফালে এখন গ্ৰিলখন পিছফালে ভৰাই লৈছোঁ আৰু এইফালে ইয়াত অলপ কয়লা চয়লা আছে কয়লা লৈ লৈছোঁ আকৌ পিছত ব্ৰইলাৰ চয়লা পুৰিবলৈ কাম দিব ইয়াতে ভাটা এটা আছিলে ভাটাটোৰ পৰা কয়লা লৈ ল'লোঁ অলপ ৱেট থকা এটা সেইটো হৈ যাব সেইটো তো গাইজ এতিয়া আমি নিপু ভাইহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু ব্ৰইলাৰ চইলাৰ লৈ মেলি আহিলোঁ চ' ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ আৰু বহুত ৰাতিও হৈ গ'ল দেখিব পাৰিছে প্ৰায় বাহিৰলৈ আন্ধাৰ হৈ আছে পূৰা ঘৰলৈ আহোঁতে মানে এতিয়াই আপোনাৰ 10টাই বাজিলে এতিয়া ঘৰলৈ গৈ আছোঁ চ' নেক্সট ভিডিঅ'লৈ আপোনালোকে ৱেইট কৰিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে চেনেলটো অভিয়াছলি আপোনালোকে লাইক কৰি ভিডিঅ'টো আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰিব চ' বাই বাই